এতিয়া আমি আহিছো ব্ৰহ্মপুত্ৰৰ পাৰত চিনি পাইছে আনন্দপুৰ সুন্দৰ মুহূৰ্ত এইফালে। হাই বন্ধুসকল, আজি কেইবাদিনো হৈ গ'ল ভিডিঅ' অনা নাই, মই ভিডিঅ' বনোৱা হোৱা নাই। ভিডিঅ' নবনোৱাৰ কাৰণ আপোনালোকে নিশ্চয় কি বহুতে গম পাইছে, মোৰ লগৰজনৰ এই সংসাৰ ত্যাগ কৰি গুচি গ'ল। সেইকাৰণে মনটো অলপ বেয়া লাগিছে। লগৰ মানে মোৰ একেবাৰে বহুত খাচ আৰু 2010 চনৰ পৰা তেখেতৰ লগত বহু বছৰ থাকিলোঁ, মাজত 8 বছৰমান আঁতৰত থাকিলে, আকৌ লগতে থাকোঁ, একে বিচনা একেলগতে খাওঁ, একেলগতে শুওঁ। ক'ৰ পৰা আহিলে সি চিধাই মোক বিচাৰে, মই আহি চিধাই তেখেতকে বিচাৰোঁ যে ক'ত গ'লি, ফোন কৰোঁ, তেনেকুৱা আৰু। আপোনালোকে মোৰ লগৰজন প্ৰায় দেখি থাকে চাগে বা ভিডিঅ'বিলাকত ওলাই থাকে। বেয়া লাগিছে, মানে কি হ'ল মনটো মানি ল'ব পৰা নাই। এটা এক্সিডেণ্ট হৈছিল সৰু, সেই এক্সিডেণ্টটো চাই পিনে ঘূৰি নাহিব কোনোদিনে ভবা নাছিলোঁ। গাটোৰ ক'তো এটা স্পট নাছিল, কথা বাৰ্তা ধুনীয়াকৈ পাতিছিলে। সেইদিনা মই গৈ ধুনীয়াকৈ কথা পাতিছোঁ, মোক কৈছে ভাল পাইছোঁ, বেয়া চিন্তা নকৰিবি, চব সুস্থ আছোঁ বোলে, অকণমান প্ৰব্লেম এটা আছে, ডক্টৰে ঠিক কৰিব। কিন্তু ক'ত খেলি মেলি হ'ল একো ধৰিব পৰা নাই, হয়তো হস্পিটেলো খেলি মেলি হ'ব পাৰে, নাজানো। আৰু দুখ লাগিছে, মানে কি হ'ল ইমান সহজতে মানুহজন যে গুচি যাব পাৰে, মানে মানি ল'ব টান হৈছে। তথাপিতো প্ৰকৃতিৰ নিয়ম যেতিয়া, নিয়তিৰ ওচৰত তেখেতে হাৰ মানিলে, আমি তেতিয়া দুখটো লাগিবই আৰু। সদায়তো দুখ কৰি থাকিতো নহ'ব, বাকী কামবিলাক থাকি যাব, নিজৰ কামবিলাক মনোযোগ দিব নোৱাৰিম। ওচৰতে বেডিং মোৰ একেবাৰে, বস্তুবিলাক নিয়া হোৱা নাই, দেখি থাকি বেয়া লাগিছে অলপমান। মোৰ লগতে আছিলে এটা খুব ষ্ট্ৰং ল'ৰা, মানে ফিজিকেলো বহুত ভাল, ফিজিকেলৰ ল'ৰা। নাম যেনেকুৱা সুন্দৰ, চেহেৰাও তেনেকুৱা সুন্দৰে আছিলে। তাকে কওঁ তাক, সুন্দৰ, তই সঁচাই সুন্দৰ দেই বুলি। এতিয়া কি কৰিব আৰু, এটাই কামনা কৰিছোঁ, সি য'তেই আছে যাতে ভালে থাকক, শান্তিৰে থাকক, সেয়ে কামনা কৰিছোঁ আৰু এক্সিডেণ্টটো যদিও হৈছিলে, কিন্তু তেখেতৰ গাত অকণমানো দাগ নাছিলে, তেনেকৈ দুখ পোৱা বাহিৰত তেখেতে একো দুখ পোৱা নাছিলে। হেলমেটো পিন্ধি আছিলে, হেলমেট পিন্ধি থকাৰ কাৰণে চাগে ইমান দিন আমি পালোঁ, হয়তো নহ'লে সেইদিনাখনেই নাথাকিলেহেঁতেন। তেওঁ হেলমেট পিন্ধাৰ কাৰণে এটা প্লাছ পইণ্ট, এইটো পিছত অলপ কাৰোবাৰ ভুলৰ কাৰণে হয়তো তেখেত ঘূৰি নাহিবও পাৰে, নাজানো, ভবা নাছিলোঁ ঘূৰি নাহিব বুলি। কিন্তু হেলমেট পিন্ধি থকাৰ কাৰণে ইমানখিনি হৈছিলে আৰু আমি আশা এটা কৰিব পাৰিছিলোঁ। কিন্তু হেলমেট পিন্ধি নথকাহেঁতেন কিন্তু আশা কৰিব নোৱাৰিলোহেঁতেন আমি। ৰাতিপুৱা শুই উঠিব, ধুনীয়াকৈ গৰম পানী কৰিব, গৰম পানী খাব, টেঙা পানী খাব, নেমু টেঙা চেপিব, আৰু ইয়াতে ৱৰ্কআউট কৰিব, নিজৰ কামখিনি কৰিবলগীয়া কামখিনি কৰিবই। ফিজিকেলটো খুব ধুনীয়া মেইনটেইন কৰি ৰাখিছিলে, স্বাস্থ্যটো খুব যত্ন লৈছিলে। ঠিক আছে, আপোনালোকে ভালে থাকক। আৰুনো কি ক'ম, এই কথাবিলাক অকণমান মানে ক'বলৈ মন গৈছে, কাৰোবাক পাতিব মন গৈছে, এনেই আৰু। কিন্তু কি কৰিম, পাতিনো কি লাভ আছে এইবিলাক কথা। সেইকাৰণে মানে আৰু আপোনালোকে অকণমান কওঁ বুলি ভাবিলোঁ, আৰু ভিডিঅ' এটা কৰোঁ। মনটো বেয়া লাগি আছে, চব ডিউটি গুচি গ'ল, অকলে ৰুমটোত বহি আছোঁ, সন্মুখত তাৰ বেডিংখন, কাপোৰখিনি লৈ।